ফাষ্ট ফুড বুলি ক'লে আমি সকলোৱে ভাল পাওঁ, কিন্তু হেল্থৰ কথা চিন্তা কৰি আমাৰ মনটো অকণমান কোচ খাই যায়। কাৰণ ফাষ্ট ফুড হেল্থৰ কাৰণে বৰ বেছি ভাল নহয়, সেইকাৰণে আমি নিজৰ ল'ৰা ছোৱালীকো ফাষ্ট ফুড বেছিকৈ খাবলৈ দিবলৈ বেয়া পাওঁ। কিন্তু যদি মই আপোনাক আজি কওঁ যে ফাষ্ট ফুড বনাম কিন্তু বহুত হেল্ডি, এতিয়া ম'ম' সেইটো ষ্টিম হয়, অইল নাথাকে, কিন্তু ময়দা থাকে। ময়দাৰ কাৰণে মানুহে সেইটো মানে আনহেল্ডি বুলি কয়। কিন্তু আজি যদি মই আপোনাক কওঁ মই ময়দা নিদিওঁ, চুজি দি বনাম ম'ম', তেতিয়া কেনেকুৱা হ'ব? বলক বনাই চাওঁ। এতিয়া মই ইয়াত এবাটি চুজি লৈছোঁ, আৰু লগতে আৰু এটা কথা কৈ দিছোঁ দেই, আজি যোনটো ম'ম' হয় না, সেইটো আমি আলু ম'ম' বনাম, মানে চিকেনো নিদিওঁ, কোনো ধৰণৰ চব্জিও নিদিওঁ। সেইটো এটা ইউনিক নহয়নে বাৰু? এতিয়া বলক, ইয়াত মই কি অকণমান নিমখ দিলোঁ আৰু উতলা গৰম পানী দিলোঁ। উতলা গৰম পানী দি ইয়াত ডোটো ৰেডি কৰিম। মানে যেনেদৰে আমি আটা মুঠো ৰুটি বনাবলৈ কাৰণে, ঠিক তেনেদৰে মুঠি ল'লেই হ'ল। যিহেতু এইটো চুজি হয়, অকণমান বেছি ভালকৈ মুঠিব লাগিব, মানে অকণমান গুটি গুটি থাকে ন, দানা দানা, সেইকাৰণে ভালকৈ মুঠি 2 মিনিটমান মুঠি ঢাকি থৈ দিম। তাৰপিছত ৰেডি কৰিম তাৰ যোনখিনি ষ্টাফিং আছে। তাৰ কাৰণে মই 3টামান পিঁয়াজ মই এনেদৰে মিহিকৈ কাটি লৈছোঁ, ধনিয়া পাত দিছোঁ, ইয়াত লৈছোঁ কেঁচা জলকীয়া, আৰু তাৰ লগতে ইয়াত ল'ম নহৰুটো আপুনি ইচ্ছা কৰিলে স্কিপো কৰিব পাৰে, কিন্তু নহৰু ফ্লেভাৰটো ইয়াত বহুত বেছি ভাল লাগে, দি চাব। ইয়াত অকণমান জালুকৰ পাউডাৰ দিম, নিমখ দিম আৰু ৰেড চিলি পাউডাৰ দিম। এতিয়া গোটেইখিনি বস্তু ভালদৰে মিহলাই ল'ম প্ৰথমে। যিহেতু এইটো আলু ম'ম', ইয়াত মই আলু ল'ম। মই ইয়াত অকণমান 3টামান আলু মই বইল কৰি থৈ দিছোঁ প্ৰথমে, এইখিনি আমি এতিয়া ইয়াত এড কৰি দিম। এই আলু ম'ম'টো যোনটো হয় যে, সেইটো নাভাবিব যে মই নিজে কিবা এক্সপেৰিমেণ্ট কৰিছোঁ, সেইটো নহয়, সেইটো সঁচাকৈ এক্সিষ্ট কৰে। আলু ম'ম' আছে, কিন্তু মানে বাকী যোনবিলাক ম'ম' আছে সেইবিলাকতকৈ বহুত বেছি কম পপুলাৰ, মানে বহুত বেছি নহয়, বহুত কম পপুলাৰ। কিন্তু ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট ঠেলাত পোৱা যায় বাৰু সেইটো ম'ম', খাবলৈ বহুত টেষ্টি হয়। এতিয়া চাওক, ফিলিংছটো ৰেডি আছে। এইখিনি হৈ গ'ল, কমচে কম 7-8 মিনিট হৈ গ'ল। এতিয়া আকৌ এবাৰ মই ভালকৈ মুঠি ল'ম। এনেকৈ ভালকৈ মুঠি মানে চাব দেই, অকণমান মানে এইটো চাওক, দেখোঁতে গম পাইছেনে চুজি? কিছুমানে আকৌ কয় কি আপুনি আটা লৈ লৈছে, চুজি থৈ দিছে, কিন্তু নহয়, যোনটো লৈছোঁ সেইটোৱে। এতিয়া চাওক, এনেকৈ সৰু সৰু বলছ বনাই ল'ম। তাৰপিছত যেনেকৈ আমি বেলোঁ লুচিৰ কাৰণে তেনেদৰে, কিন্তু বেলোতে মই ইয়াত অকণমান আটা লগাই ল'বলগীয়া হৈছে, যিহেতু চুজি হয়। আৰু আপুনি যেতিয়া সেইটো সানে নহয়, যেতিয়া মুঠে, তেতিয়াও 1-2 চামুচ আটা দিব পাৰে। যদি আপুনি চুজিখিনি ভালকৈ মুঠিব পৰা নাই, 1 চামুচ 2 চামুচ আটা দিও মুঠিব পাৰে, একো নাই। সেয়া চাওক, আমাৰ গোটেই যোনবিলাক লুচি বুলিয়ে কৈছোঁ আৰু, ৰেডি হৈ গ'ল। এতিয়া তাক আমি ষ্টাফিং দি দিম ভিতৰত। যিমান ইচ্ছা সিমান দি দিয়ক, আৰু ষ্টাফিং যিমান থাকে সিমানে ভাল লাগে। একদম চিম্পল ডাম্পলিং যোনটো হয় নহয়, সেইটো ষ্টাইলত আমি আজি কৰিম। এনেকৈ চাওক, এনেদৰে কৰি দিলেই হ'ল। সেইটো বেছি সময় নালাগে, নহ'লে ম'ম' বনালে মানে সেই ডাম্পলিঙৰ কাৰণে বহুত টাইম লাগি যায়। আৰু এনেদৰে কৰি দিলে হৈ গ'ল, চবতকৈ চিম্পল এইটো। এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি ষ্টিম কৰিম সেইটো কমচে কম 7-8 মিনিট, 10 মিনিটতকৈ কমে কৰিব লাগে, বেছি সময় নালাগে। কাৰণ ভিতৰত একো সিজিবলগীয়া নাই, আৰু ওপৰৰ যোনটো লেয়াৰ আছে সেইটো আধা সিজাই আছে। গৰম পানীত কৰিছিলোঁ যে, 5 মিনিট যদি ষ্টিম কৰে সেইটোও যথেষ্ট। সেয়া ৰেডি হৈ গ'ল। খাই চাব, একেবাৰে গম পোৱা নাযায় যে সেইটো ময়দা দি আমি বনোৱা নাই। বহুত টেষ্টি হয়, লগতে হেল্ডিও হয়। যিমান ইচ্ছা সিমান খাব পাৰিব, কোনো বাধা নাই। ঠিক আছে, বলক আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। যদি ভিডিঅ' ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।